হেপী গৰু বিহু গাত আছো বা এতিয়া লাভ নালাগে বন্ধুসকল আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল ৰঙালী বিহুৰ গৰু বিহু। তো প্ৰথমে আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ বাপুতি খাহুন মৰমৰ বিহুটো আপোনালোকেও উদযাপন কৰক ধুনীয়াকৈ আৰু ফাংচন থাকিলে কমেণ্ট কৰি জনাব, আমি চাব যাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়াফালে বাবু আহিছে ধুনীয়াকৈ একদম পূৰা ছাতি তাতি লৈ আহিছে। আমি বৰষুণ দিলেও যাম, মানে এইফালে এইটো ছাতি তাতি লৈ হ'লেও যাম আমি। বৰষুণ দিয়ক কিবা দিয়ক আমাৰ কোনো কথা নাই, আমি যামেই আজি। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গৰুকেইটাই গা ধুব লাগিব কাৰণ আজি আমাৰ বিহু যে। তো যাওঁ, মই এতিয়া ধুনীয়াকৈ উঠিছোঁহে, ই আহি গ'ল আৰু মই এতিয়া যাওঁ ছাতি তাতি লৈ হ'লেও আমি নদীলৈ যামেই আজি। গৈ তাতে গা পা ধুম, আপোনালোককো দেখাম। আৰু মাহ হালধি চব আমি সানি কৰি গৰুকেইটাই আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি মানে বিহুৰ দিনা গা নুধুৱে। আমি এতিয়া ওলাই আহিছোঁ, এয়া অংকুৰ হৈ গ'ল, সুজিত, এইফালে মই। আৰু এই ছিজনটোত বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ডবিলাক দেখিয়ে মজা লাগে ন, কি ধুনীয়া একদম পৰা গ্ৰীনেৰী আছে। আৰু এইফালে আমাৰ মন্দিৰ, শিৱ মন্দিৰ, তাতে ভাগৱত পাঠ আছে, কিবা কিবি কৰি আছে। কাইলৈৰ পৰা হ'বলা ভাগৱত। এই ভিডিঅ'টো আজিয়ে দিওঁ নে কাইলৈ দিওঁ জানো, ঠিক নাই। আৰু মই মানে অকণমান ইডিট কৰাত এলেহুৱা, অলপ লাহে লাহে। মই বৰদোৱা গৈছিলোঁ, বৰদোৱা যোৱা ব্লগটোতো এতিয়ালৈকে মই একো চোৱাই নাই, ক্লিপকেইটাও চোৱা নাই মই এতিয়ালৈকে। তো এইটো ভিডিঅ' ফাৰ্ষ্ট দিম, তাৰপিছতহে বৰদোৱাটো দিম। সেইয়া নদী সেইফালে যাম, মই ফ'কাছ সেইফালে যাম। পূৰা চেণ্ডেল টেণ্ডেল খুলি থৈ আহিলোঁ কাৰণ আমাৰ ওলাই দিছোঁ। আৰু এইটো মজা বেলেগ। আজি গৰু বিহু মানে আমি এতিয়া যোনটো আগৰ পৰা পাই আহিছোঁ, আজিকালি ল'ৰা ছোৱালী চাগে সেইটো নাপায়। কাৰণ আজিকালি এই পৰিৱেশটো একেবাৰে নোহোৱাই হৈ গৈছে। লগতে গাঁও পৰিৱেশটো মানে প্ৰায় নাই বুলিয়ে ক'ব পাৰি। আৰু আমি এতিয়া মানে আমাৰ নিজৰ যোনটো সংস্কৃতি আৰু সেইটো এতিয়া আমিতো মানিবই লাগিব আৰু উপায় নাই। আৰু আমি সৰুৰ পৰা মানি আহিছোঁ যিহেতু আমি কাইলৈৰ পৰা এতিয়া হুঁচৰি গাম। আৰু বহুতে আজিকালি কি মানে খ্ৰীষ্টমাছত গৈ একদম মম চম জ্বলাব, মানে মডাৰ্ণটো গ্ৰহণ কৰিছে। কিন্তু আমি মডাৰ্ণটো গ্ৰহণ কৰিলেও বেয়া নালাগে ন, কিন্তু অসমীয়াটো বিহুটো যাতে পাহৰি নাযায় সেইটো মনত ৰাখিব লাগে। আৰু চবকে সন্মান কৰোঁ, খ্ৰীষ্টমাছটো আমি সন্মান কৰোঁ। সেইটোৱে আমি নিজেও যাওঁ খ্ৰীষ্টমাছত। আমিও যাওঁ, কিন্তু আমি বিহুটোৱে আনো। বিহুৰ সময়ত ফটোশ্বুট কৰিলে চব বিহু বলীয়া টাইপ হৈ নাযায়। ফটোশ্বুটখিনি মেইন, খালী ছোৱালী চব নহয় দেই, কিছুমানৰ কথা কৈছোঁ। ফটোশ্বুট মেইন, কিন্তু বাকী যে বিহুৰ নিয়মটো কি সেইটোকে নাজানে। আৰু মই দুখনমান ফটোশ্বুটতো ফটো দেখিছোঁ, মহানিম দি পেলাই পিচিছে জেতুকাৰ ঠাইত। এতিয়া জানাখিনিয়েতো গম পাইছে যে সেইটো মহানিম, নাজানাইতো মহানিমটোতো জেতুকা বুলি পেলাই কৰিব। কিন্তু অলপ চাবা, অলপ ওচৰে পাজৰে যদি নাই অলপ চেষ্টা কৰি পেলাই গোটাব চাবা, নহ'বা সেইটো ভাল নেদেখি ন। হা সিহঁতৰ ঘৰতো এসোপামান আছে, লৈ যাবাহি। এই নহওক বাৰু, অসমীয়া নৱবৰ্ষ আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা জনাওঁ। কোনোবাই যদি গৰু ধুৱাই আছে তেনে ভাল। কাৰণ আমি আচলতে যোনটো দেখাম বুলি ভাবিছিলোঁ সেইটো আচলতে আজি দেখাব নোৱাৰিম চাগে, কাৰণ আমাৰ আহা দেৰি হ'ল, বৰষুণ দি আছিলে পূৰা। এতিয়া যি দেখিছোঁ আমাৰ সেই আশাটো পূৰণ নহ'ব। আপোনালোকক সম্পূৰ্ণভাৱে গৰু বিহুটো দেখাব নোৱাৰিম চাগে, কিন্তু আমাৰ অলপ ধেমালিবোৰ দেখাম, হয়তো আপোনালোকে তাৰ লগত ৰিলেট কৰিব পাৰে। বাকী ব'লক এতিয়া নদীত গা ধুওঁ, তাৰপিছত চাওঁ। বহুত লেকচাৰ দিলোঁ, এতিয়া বৰ নকৰোঁ। ওচৰ পালোঁহি, কিন্তু এই পানীখিনি পাৰ হ'বৰ কাৰণে আমি এতিয়া ভাল জেগা এটা চাই আছোঁ। ধুনীয়াকৈ জাপ মাৰি পাৰ হওঁ নেকি? হে পাৰ হওঁ তাকে এতিয়া চাওঁ এইখানদি এইফালে এই গৰাটো কেনেকৈ পাৰ হ'ব পাৰোঁ। আৰু এই ছিজনটো বহুত ভাল লাগে একদম। চাওক না পিছফালে বেকগ্ৰাউণ্ডটো চাওক, যোনফালে ঘূৰোঁ সেউজীয়া সেউজীয়া সেউজীয়া। তো ভাল লাগে কিবা এটা এইটো ছিজনটো। এতিয়া একদম বঢ়িয়াকৈ জাপ মাৰিম, আপোনালোকে চাওক। আমি যোনটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল, কাৰণ ইয়াত কোনো এটা গৰু মানে গৰু আছে, এইটো গৰু আছে, কোনো এটা গৰু নাই বুলি ক'লে গৰুটো ওলাইছে। গৰু আছে মানে গৰু ধুৱাই থকা মানুহ কোনো নাই। যোনটো নিয়মখিনি আমি দেখাম বুলি ভাবিছিলোঁ
আমি যোনটো মটিভত আহিছিলোঁ সেইটো মটিভ পূৰণ নহ'ল বাৰু। তেওঁ যি কি নহওক আমি নিজে গা ধুই পেলাইও হেৰি কৰিম। গৰু গৰু হেপী গৰু বিহু। নপলাবি, হেপী গৰু বিহু, হেপী গৰু বিহু। থাম্বনেইলো হৈ যাব এখন। তো মেইন কাম কমপ্লিট কৰিলোঁ, গৰুজনী গৰু বিহু উইচ কৰি দিলোঁ। অ' গৰু হেপী বিহু। অ' গৰু এফালে আহা, হেপী গৰু বিহু। মই নিজে এটা গৰু আৰু লাগে। ইফালে এতিয়া পূৰা নদী পাই গ'লোহি। এইখন নদী আমাৰ গাভৰু নদী। আৰু এতিয়া আমি কোন কণে ধুওঁ তাকে চাই আছোঁ। চবফালেতো গোটেই বোকা পানী চাওক, কাৰণ গোটেই বৰষুণো দি আছে। আকৌ চব গোটেই আহি পেলাই গৰু চৰু ধুৱাইও গ'ল। বেছিকৈ বৰষুণৰ কাৰণে বালি বালি হৈছে। আৰু এইফালে গৰু বিহুৰ মেইন বস্তু গৰু এজাকমান আছে এইখিনিতে। তো চবকে উইচ কৰোঁ, বুজিটো নাপায় তেওঁ উইচটো কৰি দিওঁ আৰু। তো আমি এতিয়া নামি দিওঁ নদীত। নদীত খোজকাঢ়ি গৈ আছে। দেখাব নোৱাৰিলোঁ, কিন্তু লাও বেঙেনা মাৰা এইয়া উটি উটি গৈ আছে, সেয়াকে দেখাই আছে। এইফালে পূৰা চৰাই উৰি ফুৰিছে। গোটেই তৰমুজ খেতি কৰিছে। এইবোৰ যে দেখিছে যিমান, এয়া চব তৰমুজ খেতি। আহিম এদিন তৰমুজ খেতি চাবলৈ, খাবলৈ। বনাই লৈছে জেং দি পেলাই। হিলি আছেচোন, হিলি আছে। এইবিলাকে একদম পূৰা বেলেগ যোগাৰো মানুহ। আমাৰ বস্তু লাগি গৈছে। আজি বিহুৰ এয়া আমাৰ গৰু বিহুৰ মেইন বস্তু মাহ হালধি। আমি অকল নিয়মটো কৰিম, এনেকৈ মাহ হালধিখিনি খান্দি লওঁ। কি গৰু বিহু তুমি এনেকৈ খান্দি লৈ হৈ যাব, ইমান নালাগে আৰু নিয়মটোহে। আৰু আপোনালোকেও খানাও চাই আছে, আপোনালোকে নিজে খানাক লোকৰ গা ধোৱা চাব আহিছে। অঁ গা ধোৱা চাব আহিছে, লাভ নালাগে। আপোনালোকক এতিয়া এটা যাদু দেখাম, যাদুটো চাবনে? মই একদম পূৰা এক ঝাটকাত বেলেগ জেগাত গুচি যাম। 3, 2, 1। অংকুৰ কি কৰিছা? বেলেগে ইউজ কৰা বেঙেনা। লাও ক'ত আছে? বেঙেনাটো দিলা, এতিয়া লাও আহিব দিয়া। ৰ'বা, আহিব, আহি আছে, লাও আহি আছে। এইটো লাও আমি পাই গ'লোঁ। আমি সিফালে গাঁওখনৰ মানুহক অৰ্ডাৰ দি থৈছোঁ, আহি পঠাই আছে এটা এটাকৈ। তিতা কেৰেলা বিচাৰিছিলোঁ, তিতা কেৰেলা সঁচাকৈ আহি গৈছে বে। অ' নহয়, এইডাল তিতা কেৰেলা বুলি ভাবিছিলোঁ দেই। অ' এফালে বেছি নাযাওঁ, এইখনৰ পৰা লগাব নোৱাৰিলি। আমি মজা কিন্তু আল্টিমেট লৈছোঁ ন অংকুৰ? এডাল মজা লাগিছে। মোৰ ভৰি চৰি পূৰা বিষ এইকেইদিন ইণ্টাৰভিউ দি অহা। কিন্তু ইয়াত আহি খেলোঁতে ভৰি বিষটো একো ফিল হোৱা নাই, কিন্তু এতিয়া আকৌ ভৰিটো অলপ চলপ বিষাইছে বাৰু। লাগিল কিন্তু দেই, তেওঁ মজা লাগিছে। ভৰি বিষ মানে ক'তো নাপাব আপোনালোকে টাউনৰ ডাঙৰ ফ্লেটবিলাকৰ ওপৰত বহি। আৰু এতিয়া কৰিছোঁ, আমি প্ৰত্যেক বছৰে কৰোঁ।
তো আজি আমি কি কৰিলোঁ আপোনালোকক অলপ দেখালোঁ। এটা কাৰণে মনটো অলপ বেয়া লাগিলে, কাৰণ যোনটো মেইন গৰু বিহু আছিলে, আমি গৰু বিহুটো ধেমালিটো কৰি আছোঁ বাৰু, আমি গৰু কিবা গৰু হয়নে, কিন্তু মেইন গৰু বিহুটো যোনটো গৰুক আমি দেখাম বুলি ভাবিছিলোঁ কেনেকুৱাকৈ গৰু বিহুটো উদযাপন কৰে, গৰুক কি নিয়ম কৰে, নতুন পঘা কেনেকৈ লগায়, এইবিলাক চব দেখাম বুলি ভাবিছিলোঁ। নিজৰ ঘৰত গৰু নাই কাৰণে হয়তো আজি আমি এইটো দেখাব নোৱাৰিলোঁ এতিয়া, আৰু ইয়াতে আহি পেলাই দেখাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি অহালৈকে সকলোৱে গৰু চৰু গা ধুৱাই গুচিয়ে গ'ল। তো আমি অলপ ধেমালি চেমালি কৰি আপোনালোকক দেখালোঁ। যদি ধেমালি কৰোঁতে কিবা ভুল চুল কৰিছিলোঁ তেনে বেয়া নাপাব, আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগাত। তেতিয়ালৈকে বাই বাই। টাটা, তুমি কিবা ক'বা? বাই বাই। বাই বাই। আপোনালোকে এইটো লাও বুলি ভাবি লাও খাওক, বেঙেনা বুলিতো এইটো বেঙেনাই, বেঙেনা বুলি ভাবি বেঙেনা খাওক, তিতাকেৰেলা বুলি ভাবি তিতাকেৰেলা খাওক, তাৰপিছত খাওক আৰু কিবা এটা। ত' বাই বাই। মই ডুবি গৈছোঁ, বাই বাই। আমি এতিয়া ভাগ্য পৰীক্ষা কৰোঁতে এইটো পাইছোঁ, ইণ্ডাকশ্যন সেইটো পাইছোঁ। এইটো বদলি বেলেগো কিবা ল'ব পাৰে, ফ'কাছ। এইটো বদলি বেলেগো কিবা ল'ব পাৰে, এই ৰাউণ্ড কৰি থকাকেইটা ভিতৰত ল'ব পাৰে, ডিজে কিবা কুকাৰ চুকাৰ। আৰু ফ্ৰণ্ট বস্তু দেখাম, এই যোনটো ৰাইচ কুকাৰটো যে দেখিছে, আমি 3 বছৰমান আগতে এনেকুৱা ৰাইচ কুকাৰ এটা পাইছিলোঁ, আৰু এতিয়া ৰাইচ কুকাৰটোৰ অৱস্থা চাওক ৰাইচ কুকাৰত ফুল লাগি আছে এতিয়া। দেখিছেনে? মই এডিট কৰি আছিলোঁ, এইটো আহি পেলাই একদম পূৰা মোক মানে এডিট কৰাত শান্তি দিয়া নাই। হাঁহি দে বঢ়িয়া। সেইটো কোন কোনে খাব? বাহ, ৰখ, শান্তি ৰখ।